Hello everyone, কি খবৰ? আশা কৰিছো আপোনালোক সকলোবোৰ ভালে আছে। বহুত দিনৰ মূৰত আজি ডেইলি ভ্লগ এটা লৈ আপোনালোকৰ মাজলৈ আহিবলৈ ওলাইছো। বহুত দিন হ'ল মই এই চেনেলটোত ভ্লগ ভিডিঅ' দিয়া নাই কিয়া কাৰণ আমাৰ এই স্নিগ্ধাৰ স্কুল হ'ল আৰু তাইৰ লগত মই স্কুললৈ যাব লাগে 12টা বজালৈকে তাইৰ লগত মই স্কুলত ব্যস্ত থাকিব লাগে। তাই একো আমনি নকৰে যদিও মই অলপ ৰৈ দিছোঁ কেইদিনমান আৰু আজি তাই স্কুল নাই যোৱা সেয়ে মই ভাবিলোঁ ভ্লগ এটা আৰম্ভ কৰোঁ। চাই যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে। হাই গাইস, আপুতা মই কুকুস না যোৱা আজি মই স্কুল না যোৱা নেকি কয় না যোৱা বৰষুণ দি আছে বৰষুণ দি আছিলে স্কুল যাবলৈ ওলাওতে সেইকাৰণে আমি নগলো তালা বাদে ধন্যবাদ। মাজতে মোৰ গাও ভাল নাছিল সেইবাবে মই কাৰ্টুন চেনেলটোতো ভিডিঅ' দিব পৰা নাছিলোঁ। বহুত দিন কাৰ্টুন চেনেলটোত ভিডিঅ' দিয়া নাছিলোঁ আৰু পৰহিৰ পৰা কাৰ্টুন চেনেলটোতো ভিডিঅ' দিয়া কণ্টিনিউ কৰিছোঁ আৰু ভাবিছোঁ এই ভ্লগ চেনেলটোতো এটা ভ্লগ দিম। সময় পালে এনেদৰে বনাম, ৰেগুলাৰ ভ্লগ দিব নোৱাৰিলেও এটা সপ্তাহত 2টা বা 1টা ভ্লগ দিবলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। আজি আকৌ ফ্ৰক পিন্ধিবলৈ কি মন গ'ল? নকৰিলেও সহজতে হৈ যোৱা যিখিনি ফুল হয় সেইখিনি ৱালৰ কাষৰ যিখিনি মাটি অংশ আছিলে তাতে ৰুই দিলোঁ। লতা ফুল মই ৰুইছোঁ, সেইখিনি যেতিয়া বহল হৈ যাব মাটিত তেতিয়া সেইখিনি একেলগে বননিৰ দৰে এডৰা হৈ যেতিয়া ফুলিব দেখিবলৈও বহুত ভাল লাগিব, সেইবাবে মই মাটিত তেনেকৈ ৰুই দিছোঁ। ঠিক আছে, এতিয়া মই ভাবিছোঁ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, ভিডিঅ'টো চাই যাওক। তাৰ বাবে লাগিব 1 পেকেট অৰিঅ' বিস্কুট, 1 কাপ গাখীৰ আৰু বেকিং পাউডাৰ। মই অৰিঅ' বিস্কুটখিনি এনেদৰে মিক্সিৰ জাৰত দি এইখিনি মিক্সিত পিচি ল'ম। এইখিনি মই মিক্সিত ধুনীয়াকৈ পিচি ল'লোঁ। এয়া মই এতিয়া এটা বাতিলৈ দি ল'ম। ইয়াতে মই গাখীৰখিনি দি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। গাখীৰ আৰু অৰিঅ' বিস্কুট মিক্স কৰাৰ পিছত এয়া লৈছোঁ মই চাউলৰ যিটো আটা হয়, আমি অসমীয়াত পিঠাগুড়ি বুলি যে কওঁ, তাৰ 2 চামুচ লৈছোঁ। যদি আপোনালোকৰ ওচৰত পিঠাগুড়ি নাথাকে তেতিয়া আপোনালোকে আটা গুড়িও ব্যৱহাৰ কৰিব পাৰিব, আটাও ল'ব পাৰিব। এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত মই দিছোঁ অলপমান বেকিং পাউডাৰ, আধা চামুচতকৈও কম দিছোঁ বেকিং পাউডাৰ। এইখিনিও ভালদৰে মিক্স কৰি ল'ম আৰু এইখিনি মই 15 মিনিটৰ বাবে ঢাকি ৰাখিম। এতিয়া লৈছোঁ সৰু সৰু 2টা ষ্টিলৰ বাতি আৰু তাত দিছোঁ এটোপাল ৰিফাইন তেল।
আৰু এতিয়া মই বাতিটোত ধুনীয়াকৈ ৰিফাইন তেলখিনি সানি ল'ম। আপোনালোকৰ ওচৰত ব্ৰাছ থাকিলে ব্ৰাছে সানি ল'ব। মই হাতৰ আঙুলিৰে সানি দিছোঁ এনেদৰে। আৰু এতিয়া ৰিফাইন সনাৰ পিছত তাত অলপ অলপ আটা গুড়ি দিছোঁ। আটা গুড়ি দিও ৰিফাইন তেল আৰু আটা গুড়িৰে এনেদৰে সানি লৈছোঁ বাতিটো। অলপমান দিছোঁ। তেতিয়া তাত যিখিনি আমি বাটাৰ দিম, এই অৰিঅ' বিস্কুটৰ যিখিনি বাটাৰ দিম সেইখিনি লাগি নধৰে। দুয়োটা বাতিতে এনেদৰে মিশ্ৰণখিনি আমি দি ল'লোঁ। একেবাৰে ফুল কৰি দিয়া নাই, বাতিকেইটা আধা আধা দি ল'লোঁ। আৰু ইয়াতে মই এটা খিচমিচ আৰু এটা কাজু দিছোঁ। আপোনালোকে চেৰিও ব্যৱহাৰ কৰিব পাৰিব। মোৰ ওচৰত চেৰি নাছিল বাবে মই খিচমিচ এটা আৰু কাজু এটা দিছোঁ। আৰু আপোনালোকে ইয়াৰ পৰিমাণ বঢ়াইও দিব পাৰিব। কাজু খিচমিচ বা চেৰি ড্ৰাই ফ্ৰুটছবোৰৰ মই এটা এটাহে দিছোঁ। আৰু এটা কুকাৰ লৈছোঁ। সেই কুকাৰটোত মই অলপমান পানী দিছোঁ। এইটো 5 লিটাৰ ধৰা এটা কুকাৰ হয়, কাৰণ ইয়াত বাতি দুটা সোমাব লাগিব সেইবাবে। আৰু ইয়াতে দিছোঁ মই এডাল ষ্টেণ্ড, কুকাৰ থোৱা ষ্টেণ্ড এডাল দিছোঁ আৰু ষ্টেণ্ডডালৰ ওপৰত বাতি দুটা এইদৰে বহুৱাই দিছোঁ। আৰু ঢাকনাখন মাৰি দিম। চিটিটো খুলি ল'ম আমি। এনেদৰে চিটিটো আঁতৰাই ঢাকনাখন মাৰি গেছত আমি আধা ঘণ্টাৰ বাবে দি দিম। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি 20 মিনিট সময় আমি কুকাৰটো ৰাখিছিলোঁ। আৰু এতিয়া হৈ গৈছে 20 মিনিটৰ পিছত এয়া আমি কুকাৰটো খুলি বাতিকেইটা উলিয়াই ল'লোঁ। এয়া মই বনালোঁ অৰিঅ' বিস্কুটৰ বাতি কেক। চুৰি এখনে কাষটো এনেদৰে দিছোঁ। তলত যিহেতু মই ৰিফাইন আৰু আটাৰ মিশ্ৰণ এনেদৰে সানি লৈছিলোঁ যে দেখাইছিলোঁ, সেইবাবে লাগি ধৰা নাই। এয়া দেখিছে ধুনীয়াকৈ হৈছে। আৰু মই আপোনালোকক কাটি দেখাম, চাব। এইটো দেখিছে ধুনীয়াকৈ সিজিছে। এইটো বাতি কেক চাৰিওফালে এইটো মই চাইছোঁ আৰু ধুনীয়াকৈ এইটো সিজি গৈছে। আৰু এইটো এটা মই সৰু সৰুকৈ কাটি আপোনালোকক দেখাইছোঁ, চাওক। এয়া দেখিছে কিমান কোমল হৈছে। খাবলৈও বহুত ধুনীয়া হৈছে। সৰু ল'ৰা ছোৱালীয়ে খাইতো বহুত টেষ্ট পায়। যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে বনাই দিব পাৰিব, বা ডাঙৰে হ'লেও বনাই খাব পাৰিব। এয়া দেখিছে ইমান ছফ্ট হৈছে। দেখিছে ক'তো নিসিজাকৈ কোনো অংশই থকা নাইকিয়া। ধুনীয়া হৈছে কেকটো। সঁচাকৈ মই নিজে বনাইছোঁ বুলি আপোনালোকক ক'ব যোৱা নাই, কিন্তু এনেকৈ কেক বনাই খাবলৈ ভাল হৈছে। মাথো অৰিঅ' বিস্কুটে, চাওকচোন আপোনালোকে। অৰিঅ' বিস্কুটে ধুনীয়াকৈ কেক বনাইছোঁ, বাতি কেক। আৰু এনেকুৱা কেক বনাই আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব, যিহেতু সৰু ল'ৰা ছোৱালীয়ে কেক খাই বহুত ভাল পায়। কেনেকুৱা আছে? য়ামি হৈছে।